Hello everyone, welcome back to our channel. Oh, itu baby dialogue হৈ গৈছে। কি ভাল লাগিছে? Oh, আজি আমাৰ ঘৰত সৰুকে পাৰ্টি এটা আছে ন? আমি বার্থডে খাবো তাইও। আজি কাৰ বাৰ্থডে? বন্ধু মাইনা বার্থডে। নহয়, ডেটাৰ বাৰ্থডে। আজি ডেটাৰ বাৰ্থডে, আজি ঘৰতে সৰুকে পাৰ্টি আছে। ডেটা বার্থডে। ডেটা পিছত কি বনাম আপোনালোকক দেখাম বাৰু। ন? তুই বাৰ্থডে, ডেটাক বাৰ্থডে ক'লা নাই? হেপী বাৰ্থডে ক'লা নাই? এফালে চোৱা। কি বুলি ক'লা? অ' হেপী বাৰ্থডে ক'লা? তুমি চাইকেল চলাব জানা নাই? দেখাই দিবা? আজি মই বহুত হেপী কাৰণ ঘৰততো পাৰ্টি আছে। তাৰপিছত 2 নম্বৰ মোৰ পাৰ্চেল এটা আহিব। পাৰ্চেলটো মানে ভাইটিয়ে দি পঠিয়াইছে অনলাইন। তাৰপিছত তাত গিফ্ট এটা আছে মানে। গিফ্টটো এতিয়ালৈকে পোৱা নাই। দুলীয়াজান আহি পালে বুলি মেছেজ আহিছে, কিন্তু আউট ফৰ ডেলিভাৰী হোৱা নাই। যদি বস্তুটো আজি পাই যাওঁ আপোনালোকক দেখাই দিম কি বস্তু হয়। তো এতিয়াতো মই বাৰ্থডে কাৰণে খানা ৰেডি কৰিব লগা হৈছে। তো যাওঁ আৰু বনাবলৈ। কি বনালে পিছত আপোনালোকক দেখাম। আজি পোলাও আৰু পনীৰ বাটাৰ মছলা বনাম বুলি ভাবিছোঁ। তাকে ৰেডি কৰি আছোঁ। আজি মানে আমাৰ থাৰ্ছডে কাৰণে ভেজ হয়, চ' পনীৰ বনাব লাগিব আৰু চানা দাইল কিবাকিবি আৰু ফ্ৰাই। পিছত কি বনাম চবকে দেখাই দিওঁ। দেখিছে মোৰ ল'ৰা কিমান হেল্প কৰে মোক। এইবোৰ দেখিছে ইমান কাম কৰে ন। মই ইয়াত ভাত বনাবলৈ আহিছোঁ, এইবোৰ চাওক কি কৰিছে। মই কোনফালে চাম ন বেটা? অঁ মামাম বনাম নে তোমাক চাম কোৱাচোন? অঁ পানী পেলাইছা? অঁ দিদি গালি দিব এতিয়া, দিদি মুচিলে নহয়। দেখিছা বদমাছ। বনা চব্জি বনা, মামাম বনোৱা। এনেকৈ খানা বনাই ন? মাৰ লগত থাকি থাকি শিকিছা আৰু। অঁ বাও হৈ গ'ল। ঠিক আছে, এতিয়া খোৱা। এতিয়া মামাম খাইছা? অঁ বাৰ্থডে পাৰ্টি মামাম খাইছে ন? আমাৰ লাঞ্চ ৰেডি। এইটো পনীৰ বাটাৰ মছলা, চানা দাইল, চাটনি, পটল ফ্ৰাই, চালাড আৰু এইটো পোলাও। ৰেচিপিটো নিদিলোঁ, বাবুৱে বহুত আমনি কৰিলে কাৰণে। হেল্ল', আপোনালোকক মই কালি কৈছিলোঁ মোৰ এটা গিফ্ট এটা আহিব আছে। কালিতো ডেলিভাৰী নহ'ল, আজি ডেলিভাৰী হৈছে। চ' গিফ্টটো হৈছে এইটো নতুন এটা মোবাইল। এইটো মোৰ ভাইটিয়ে দিছে। চ' আজিৰ পৰা চাগে ভাল ভিডিঅ' এটা বনাব পাৰিম। এইটো আগৰ মোবাইলটো ইমান কেমেৰাটো ভাল নাছিলে। চ' ভাইটিয়ে মোক এইটো গিফ্ট কৰিলে নতুন এটা। পিছত কেমেৰাটো ইউজ কৰি চাব লাগিব ভিডিঅ'টো কেনেকুৱা হৈছে। ভিডিঅ' বনাই চাম। কেমেৰাটো ভাল হ'লে হৈছে আৰু, কাৰণ কেমেৰাটোৰ কাৰণে নতুন মোবাইল কিনা হৈছিলে। এইটো মোবাইলটোতো মোৰ ভালেই হৈ আছিলে, নতুন মোবাইলৰ দৰকাৰ নাছিলে বাৰু। অকল ভিডিঅ' বনাবলৈ নতুন মোবাইল এটা ল'লোঁ আৰু। চ' চাওঁ বাৰু কি হয়।